हेलो स्टूडेंट যোৱাকালি ক্লাছত মই আলোচনা কৰিছিলোঁ এইকেইটা ফৰ্মুলা ওকে এতে v ইকুৱেল টু কি হয় তাৰ পিছত u ইকুৱেল টু মানে কি এটো এবিলাক কি হয় গোটেইখিনি আলোচনা কৰিছিলোঁ v মানে হল আমাৰ যেটো আছে অন্তিম বেগ u মানে হল প্ৰাৰম্ভিক বেগ মানে কি আকৌ হেতু কৈ দিছিলোঁ কি আমাৰ প্ৰাৰম্ভিক বেগ হল মানে যেটো প্ৰথমতে বেগ থাকে হেতু বেগ আৰু অন্তিম বেগ মানে হল হেকত যাই পেলাই হেতু বস্তুৰ বেগটো কিমান হয় হেতু হল অন্তিম বেগ ওকে এই গোটেইকেইটা আলোচনা কৰিছো s মানে কি দূৰত্ব ওকে গোটেইখিনি আলোচনা কৰিছো এতিয়া আজি আলোচনা কৰিম এই কোশ্চেন বিলাক অলপ বুজাই দিম একেটা কৰি দিয়াই আছে সেইকাৰণে তোমালোকক একেটা বুজাই দিম জাস্ট কেনেকৈ কৰিব লাগিব কেনেকৈ ফৰ্মুলাত বহুৱাব লাগিব হেখিনি বুজাই দিম তাৰ পিছত নেক্সটলৈ আগবাঢ়িম ওকে সো আজিৰ প্ৰথম কোশ্চেনটো ইয়াতে দিয়া আছে গাড়ী এখন পাহাৰৰ গাৰ পৰা এতে কি কৈছে বাহিৰলৈ ওলাই থকা অংশ এটাৰ পৰা বাগৰি পৰিল আৰু 0.5 সেকেন্ডত ভূপতিত হল ধৰা হোক g ইকুৱেল টু 10 মিটাৰ পাৰ সেকেন্ড এতিয়া কৈ দিছো কি g ৰ মানটো আমাৰ কি থাকে এনে দিয়া থাকে 9.8 মিটাৰ পাৰ সেকেন্ড ওকে এটো আমাক দিয়া থাকে মিটাৰ পাৰ সেকেন্ড স্কয়ার এতিয়া চোৱা কিছুমানত দিয়া থাকে 9.8 আৰু এতে দিয়া আছে 10 হেতু বুলি না ভাবিবা কি g ৰ মানটো বেলেগ বেলেগ হয় এনেকুৱা নহয় 9.8 ক আমি কি লিখিব পাৰো 10 বুলিও লিখিব পাৰো কাৰণ এতে 8 যেটো আছে এটো 5 তকৈ বেছি আছে গতিকে আমি এটুক 0 বুলি ধৰি এইফালে 9 টুক আমি 10 বনাই দিব পাৰো ওকে 10 মিটাৰ পাৰ সেকেন্ড স্কয়ার ওকে কিছুমান ঠাইত তোমাক 10 বুলি দিয়া থাকিব কিছুমান ঠাইত 9.8 বুলি দিয়া থাকিব প্ৰায় সমানে এই কাৰণে দিয়া থাকে ওকে এটো বেলেগ বুলি নহয় ওকে যত যিমান দিয়া থাকে হেতু হিচাপত ইউজ কৰিবা এতিয়া চোৱা হেতু কৈছে কি এটা গাড়ীৰ কি কৈছে পাহাৰৰ গাৰ পৰা বাহিৰলৈ ওলাই থকা অংশ এটা কি কৰে তাৰ পৰা বাগৰি পৰে আৰু কৈছে 0.5 সেকেন্ডত ভূপতিত হল আৰু 0.5 সেকেন্ড ওকে ইমান সময়ৰ ভিতৰত আমাৰ কি হৈছে এটো ভূপতিত হৈছে আৰু জিৰ মান আমাক দিয়া আছে এতিয়া কৈছে কি মাটিত পৰতে ইয়াৰ দ্ৰুতি কিমান আছে মাটিত যে পৰিল তাৰ পৰা পাহাৰৰ গাৰ পৰা আমাৰ দ্ৰুতি কিমান আছিল তেতিয়া হেতুৰ কাৰণে আমাক কি উলিয়াব লাগে v ৰ মানটো উলিয়াব লাগে প্ৰথমতে জানিব লাগিব কি মান উলিয়াব দিছে কোনটোৰ মান উলিয়াব দিছে এটা আগতে জানিব লাগিব ওকে v ৰ মান উলিয়াব দিছে এক নম্বৰত এতিয়া আমাৰ কিমান দিয়া আছে t দিয়া আছে t আমাক কিমান দিয়া আছে 0.5 সেকেন্ড ওকে ইয়াৰ পিছত কি দিয়া আছে আমাক আৰু g ৰ মানটো আমাক দিয়াই আছে 10 মিটাৰ পাৰ সেকেন্ড স্কয়ার ওকে ইয়াৰ পিছত আমাক কি দিয়া আছে u যেটো আছে u মানে হল কি আমাক প্ৰাৰম্ভিক বেগ এটো আমি পাইছিলো প্ৰাৰম্ভিক বেগ কিন্তু প্ৰাৰম্ভিক বেগ মানে কি আৰু কিছু মানে নাজানে হেতু কৈ দিছে হেতু হল প্ৰথমতে বস্তুটোৰ বেগ কিমান থাকে হেতু হয় এতিয়া প্ৰথমতে বস্তুটো স্থিৰ অৱস্থাত আছিল তেনেহলে হেতুৰ আমাৰ কি হ'ব u ইকুৱেল টু 0 হ'ব ওকে আৰু আমাক কি উলিয়াব দিছে b ওকে b ইকুৱেল টু কিমান হয় এটো উলিয়াব লাগে এতিয়া আকৌ কৈছিলো কি g টো আমাৰ কি হয় ত্বৰণ হয় ওকে g আমাৰ ত্বৰণ হিচাপত হয় এটো মহাকৰ্ষণিক মাধ্যাকৰ্ষণিক ত্বৰণ হিচাপত আমাৰ ব্যৱহাৰ কৰা হয় g এতিয়া যেহেতু আমাক g টো দিয়া আছে এটো আমি a বুলিও ধৰিব পাৰো যেহেতু আমাৰ ফৰ্মুলা b u + at এটো ফৰ্মুলা হয় এতিয়া a ৰ ঠাইত তুমি a ও ৰাখিব পাৰা g ও ৰাখিব পাৰা ওকে g টো তোমালোকে হলনি কৰিব পাৰা এটো যদি আমি g ৰ ঠাইত এটো a লিখো a কিমান 10 মিটাৰ পাৰ সেকেন্ড স্কয়ার এটো পজিটিভ হ'ব কাৰণ আমাৰ কি এটো তলফালে পৰিছে যেটো আমাৰ মাধ্যাকৰ্ষণিক আকৰ্ষণ হেতুৰ ফালে আছে ওপৰ ফালে গুচি যোৱা নাই ওপৰ ফালে গলে এটো মাইনাসৰ হল হয় কিন্তু এটো তলফালে আহিছে এই কাৰণে আমাৰ a +10 মিটাৰ পাৰ সেকেন্ড স্কয়ার এটো হ'ব ওকে এতিয়া যদি আমি এটো ফৰ্মুলাটো জানো b u + at এটো ফৰ্মুলা যদি আমি বহাই দিও আমাৰ কি ওলাই যাব b ৰ মান উলিয়াব লাগে এটোৰ মান উলিয়াব পাৰিম ওকে b এতে ৰাখি দিলো u ৰ মান আমাৰ কিমান হয় 0 হয় যেহেতু প্ৰথম অৱস্থাত স্থিৰ অৱস্থাত আছিল এটো আমাৰ তাৰ পিছত a ঠাইত আমাৰ 10 মিটাৰ পাৰ সেকেন্ড 10 তাৰ পিছত আমাৰ t আমাৰ কিমান দিয়া আছে 0.5 এইটা যদি পূৰণ কৰি দিয়া যোগ কৰি দিয়া তোমাৰ এনসারটো ওলাই যাব ওকে ইয়াৰ পিছত কি ওলাব দিছে 0.5 সেকেন্ড সময়ত ইয়াৰ গড় দ্ৰুতি কিমান আছিল ওকে গড় দ্ৰুতি ইয়াতে চোৱা গড় দ্ৰুতি প্ৰথম অৱস্থাত কিমান আমাৰ v আছিল তাৰ পিছত যাই পেলাই ইয়াৰ গতিটো কিমান হল দ্ৰুতিটো কিমান হল এই গতিখিনি যদি প্লাস কৰি পেলাই ডিভাইডেড বাই 2 কৰি দিয়া হৈ গল ওকে 0 + 5/2 2.5 ওকে এটো আহি গল একেবাৰে ইজি তাৰ পিছত অতিক্ৰম কৰা দূৰত্ব উলিওৱাৰ ফৰ্মুলা আছে এতে আমি a গম পাও তাৰ পিছত আমাৰ কি গম পাও t2 গম পাও আৰু কি উলিয়াব লাগে s2 উলিয়াব লাগে s ৰ এটো ফৰ্মুলা s = কিমান দিয়া আছিল ut + ½ of at স্কয়ার ওকে এটো ফৰ্মুলা দিয়া আছিল এতে মান কেটা বহাই দিলে হৈ গল
ইয়াতে ইউটি 0 হ'ব কাৰণ কি ইউৰ মান 0 0 ইনটু টি কৰিলে কি হ'ব এটোৰ মান 0 আৰু সেই কাৰণে ইয়াতে কি দিছে হাফ অফ এটি স্কয়াৰ গল এইখিনিৰ মান উলিয়াব লাগে ওকে ইয়াতে বহুৱাই দিলে s2 ওলাই যাব সো এনেকৈ উলিয়াব লাগিব এইবিলাক কোৱেশ্চন সলভ কৰিব লাগিব একেবাৰে ইজি জাস্ট এই ফৰ্মুলা কেইটাত বহাই দিলে হৈ গ'ল ওকে এইকেইটা তোমালোকে কৰিবা যদি কিবা ডাউট থাকে কমেন্ট সেকশনত সুধিবা ওকে ইয়াৰ পিছত নেক্সট টপিকটো লৈ আগবাঢ়িছো এটো হল আমাৰ ভৰ মানে কি হেতু জানিব লাগিব আৰু ওজন মানে কি এই দুটাৰ মাজত পাৰ্থক্য কি হেতু আমাৰ জানিব লাগিব ওকে এতিয়া চোৱা বল যেটো হয় বল আমাৰ কি হয় বস্তুৰ ওপৰত প্ৰয়োগ কৰা এটা বল আমি এটা বস্তু কেনেকৈ বল প্ৰয়োগ কৰিলো যিকোনো এটা বস্তু ঠেলি দিলো এটো আমি কি কৰিলো বল প্ৰয়োগ কৰিলো এতিয়া চোৱা বল প্ৰয়োগ কৰো আৰু ভৰ আৰু মধ্যগাৰ্ষণিক ত্বৰণ মানে আমি যেটো মধ্যগাৰ্ষণৰ কাৰণে যেটো আমাৰ বস্তু তলফালে নামি পৰে তাৰ পিছত বস্তু এটা যেনেকৈ ওপৰ ফালে দলিয়াই দিলে বস্তু এটা তলফালে যেনেকৈ পৰি যায় এইবিলাক যে বস্তু হয় কিহৰ কাৰণে হয় ভৰ আৰু মধ্যগাৰ্ষণিক ত্বৰণ যেটো আছে এইটোৰ কাৰণে হয় এতিয়া ভৰ কোনটো হল বস্তুৰ যে কিমান বলেৰে এটুক তলফালে আকৰ্ষণ কৰি আছে হেতুক কোৱা হ'ব আমাক কি হ'ব এটো চোৱা কোনো বস্তু যি বলেৰে পৃথিৱীৰ ফালে আকৰ্ষিত হয় তাকেই বস্তুটোৰ ওজন বুলি কোৱা হয় ওকে কিন্তু বল কোনটোক কোৱা হয় বৰটো কোনটোক কোৱা হয় বৰটো প্ৰায় ওজনৰ নিচিনাই কিন্তু অলপ ডিফাৰেন্স হেতু হল কি কৈছে এটো চোৱা বৰ আমাৰ সকলো ঠাইতে একে থাকে বৰ যেটো আছে বৰ আমাৰ কি হয় সকলো ঠাইতে যতে নযোৱা কিয় চন্দ্ৰ বেলেগ ঠাইত পৃথিৱী ক'ত যোৱা সকলো ঠাইতে কি আমাৰ হ'ব একে কিন্তু ওজনটো আমাৰ কি হয় ঠাই চেঞ্জ হোৱাৰ লগে লগে আমাৰ কি হয় ওজনটো চেঞ্জ হয় কাৰণ এটো আমাৰ আকৰ্ষণ বল কিমান আকৰ্ষিত কৰি আছে সকলো ঠাইতে আকৰ্ষণ বল একে নহয় হেতু চাই এটো আমাৰ চেঞ্জ হৈ থাকে এইবিলাক পাৰ্থক্য আহে কি ক'ত ভৰ আৰু ওজনৰ মাজত পাৰ্থক্যটো লিখা কি লিখিবা এটো সকলো ঠাইতে একে এটো সকলো ঠাইতে একে নহয় তাৰ পিছত এটো ডেফিনেশন দি দিলে হৈ গ'ল ওকে তোমালোকে পাৰিবা এটো ইয়াৰ পিছত নেক্সট দিয়া আছে আমাক কি দিয়া আছে f = m এটো ফৰ্মুলাটো মনত ৰাখিব লাগিব এতিয়া m ৰ ঠাইত এই g বহাই দিছে মানে কি g টো আমাৰ ত্বৰণ হয় এটো আমাৰ ত্বৰণ হয় ওকে এটো g অকল কি হয় এটো আমাৰ মধ্যগাৰ্ষণিক ত্বৰণ এটো তোমালোকে মনত ৰাখিয়া f = ma আৰু f = mg যিকোনো এটা মনত ৰাখিলে হল জাস্ট এট ঠাইত আমাৰ g বহুৱাই দিছে ওকে এই দুটা মনত ৰাখিবা বল আৰু m টো তো গমে বা বস্তু এটাৰ আমাৰ যেটো ভৰ হয় হেতু বহুৱাব লাগে f = ma ওকে ইয়াৰ পিছত w যেটো আছে ওজন উলিওৱাৰ কাৰণে ফৰ্মুলাটো অলপ বেলেগ তোমালোকে চোৱা যেটো পালা f = ma যেটো পালা আৰু f = mg এইটো হল এটা বেলেগ এটো হল মধ্যগাৰ্ষণিকৰ কাৰণে যেটো হয় হেতু আমাৰ ওজনৰ সমান হয় w = mg বুলি লিখিব পাৰি ওকে w = mg এটো আমাক দি দিছে w = mg এটো মনত ৰাখিবা ওজনৰ কাৰণে যেটো হয় আৰু এইটো হয় এই দুটা মনত ৰাখিবা ইয়াৰ পিছত নেক্সট হল আমাৰ যেটো দিয়া আছে এতে কি দিছে আকৰ্ষণীয় বল গতিকে ওজনৰ SI একক কি হয় হেতু আমাৰ জানিব লাগিব ওকে অৰ্থাৎ নিউটন আমাৰ কি হয় ওজনৰ SI একক এটো মনত ৰাখিবা ইয়াৰ পিছত নেক্সট আমাক দিছে চন্দ্ৰত বস্তুৰ ওজন বস্তু এটাৰ ওজন চন্দ্ৰত কিমান হ'ব হেতুৰ কাৰণে আমাক ক্যালকুলেশন কৰিব দিছে ওকে এতিয়া চোৱা আমি ধৰা হৈছে wm মানে কি m মানে কি মুন এইটো কৰ পৰা আছে wm মুন মানে কি আমাৰ চন্দ্ৰ মুনৰ আমাৰ কি হয় প্ৰথম আখৰটো m হয় wm ওকে মানে চন্দ্ৰত আমাৰ এটোৰ ওজন কিমান তাৰ পিছত দি আছে mm ওকে চন্দ্ৰত ভৰ m মানে হল আমাৰ ভৰ স্মল m মানে হল মুন মানে আমাৰ চন্দ্ৰ ওকে তাৰ পিছত rm এইবিলাক দিয়া আছে এতিয়া চোৱা এটো আমাৰ এটা ফৰ্মুলা আছে ওজন উলিওৱাত কি দিছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ ব্যৱহাৰ কৰি চন্দ্ৰত বস্তু এটাৰ ওজন কিমান হ'ব হেতু উলিয়াব দিলে যদি তোমালোকক এনেকুৱা কেতিয়াবা দিয়া থাকে কি চন্দ্ৰত বস্তু এটাৰ ওজন উলিওৱা তাত আমাৰ বস্তুটোৰ ওজন দিয়া আছে তাৰ পিছত চন্দ্ৰৰ যেটো আমাৰ ভৰ হয় হেতু আমি গমে পাম এতে চোৱা এতে এটা লিষ্ট দিয়া আছে ওকে প্ৰথমতে এই ফৰ্মুলাটো জানিব লাগিব কি দিয়া আছে wm এই ফৰ্মুলাটো আমাৰ একেই ওকে তোমালোকক দিয়া আছে এতে wm = কিমান দিয়া আছে gmm * m / rm ওকে এটো আমাৰ যেটো ফৰ্মুলা আছিল w আমি কি পাইছিলো হেতু আগতে এটা ফৰ্মুলা পাইছিলো নহয় m1m2/r² এটো আমি এটা ফৰ্মুলা পাইছিলো সেম হেতু ফৰ্মুলাই জাস্ট এতে কি দিছে mm দিছে কাৰণ এটো আমাৰ কি আছে চন্দ্ৰত যেটো আমাৰ ওজন হয় হেতু হিচাপত আমাৰ দিয়া আছে চন্দ্ৰত ভৰ
আৰু আমাৰ বস্তুত এটা পৃথিৱীত ভৰ হেতুৰ ভৰ তাৰপিছত আমাৰ এইটো ব্যাসাৰ্ধ দিয়া আছে সো হেতু ফৰ্মুলাই তোমালোকক এতে দিয়া আছে ইয়াৰ পৰা তোমালোকে কি উলিয়াব পাৰিবা চন্দ্ৰত বস্তু এটাৰ ওজন আমাৰ কিমান হয় হেতু উলিয়াব পাৰিবা ওকে এতিয়া আকৌ তোমালোকক এতে উলিয়াইছে WE আৰু WM ওকে এটোৰ মানে কি এটো মানে হল M মানে হল মুন চন্দ্ৰত বস্তু এটাৰ মানে কি ওজন কিমান হয় হেতু উলিয়াবৰ কাৰণে এতে M টো বহুৱাইছে যাতে এটো ভালদৰে বুজিব আৰু ই মানে কি এটো ই মানে হল আৰ্থ মানে কি পৃথিৱীত আমাৰ বস্তু এটাৰ ওজন উলিয়াবলৈ হলে WE ব্যৱহাৰ কৰা হয় ইয়াতে প্ৰথম আখৰটো কি আছে ই আছে হেতু কাৰণে এটো দিয়া আছে ওকে এতিয়া এইটো ওলাইছে তোমালোকে ইয়াতে চাব পাৰিবা WE উলিয়াইছে এটো আৰু কি হৈছে WM এটোৰ কাৰণে তোমালোকৰ এটো যেটো আমাৰ চাৰ্ট দি আছে এটোৰ প্ৰয়োজন হ'ব এতে পৃথিৱীৰ ওজন কিমান এতে ভৰ কিমান হেতু আমাক দিয়া আছে তাৰপিছত পৃথিৱীৰ ব্যাসাৰ্ধ কিমান হেতু দিয়া আছে কাৰণ এতে ব্যাসাৰ্ধও লাগিব এতে ওজনটোও লাগিব ওকে ভৰটোও লাগিব আৰু চন্দ্ৰত কি আছে ভৰ কিমান আৰু ব্যাসাৰ্ধ কিমান গোটেইখিনি লাগিব এইকেইটা যদি তোমালোকে উলিওৱা এটা ৰিজাল্ট পাবা এটো ভ্যালুটো হল WM বাই W কি আছে আমাৰ E এটো যদি তোমালোকে উলিওৱা এতে এটা ৰিজাল্ট পাবা হেতু হল 1/6 তোমালোকে এটো ক্যালকুলেশন কৰিব পাৰা এটো ভ্যালু কিলে এবিলাক বহুৱাই এতে ক্যালকুলেশন কৰিব পাৰা এটো 1/6 হয় এই কাৰণে এতিয়া যদি তোমালোকে এতে ৰাখি দিয়া WM মানে কি এটো আকৌ কৈ দিছে চন্দ্ৰত বস্তু এটাৰ ওজন ডিভাইডেড বাই পৃথিৱীত বস্তু এটাৰ ওজন ইকুৱেল টু 1/6 ওলাইছে এতিয়া যদি WM টো এতে ৰাখি দিয়া ইফালে ৰাখি দিয়া W টো ইফালে যায় পূৰণ হ'ব 1/6 ইনটু WE সেই কাৰণে এটো ক'ব পাৰি কি বস্তু এটা কি আছে চন্দ্ৰপৃষ্ঠত বস্তুৰ ওজন এটো মানে হল চন্দ্ৰপৃষ্ঠত বস্তুৰ ওজন ডিভাইডেড ইকুৱেল টু 1/6 ইনটু আমাৰ পৃথিৱীত বস্তু এটাৰ ওজন ওকে এটো লিখিব পাৰা এটো আমাক দিয়া আছে ইয়াতে ইফালে চাব পাৰা চন্দ্ৰত বস্তুৰ ওজন ইকুৱেল টু 1/6 এই পৃথিৱীত ইয়াৰ ওজন এটো তোমালোকে মনত ৰাখিবা এটোৰ পৰা তোমালোকক গণিত সলভ কৰিবলৈ দিবলৈ আহিব পাৰে সো এটো জানি ৰাখিবা ওকে ইয়াৰ পিছত দিয়া আছে আমাক কি দিয়া আছে বস্তু এটাৰ ভৰ 10 কেজি পৃথিৱীত ইয়াৰ ওজন কিমান হ'ব এটো গমে পালা এটো বস্তুৰ ভৰ আমাৰ কিমান দিয়া আছে 10 কেজি মধ্যগাৰ্থনিক ত্বৰণ আমি গমে পাও 9.8 আৰু W mg যেটো আমি ফৰ্মুলা পালো প্ৰথমতে এইটো ফৰ্মুলা W mg এইটো ফৰ্মুলা ব্যৱহাৰ কৰি তোমালোকে এটো সলভ কৰিব পাৰিবা ওকে এটো ফৰ্মুলাত বহাই দিলে হৈ গল ইয়াৰ পিছত নেক্সট আৰু এটা কোৱেশ্চন চাও ভূপৃষ্ঠত বস্তু এটাৰ ওজন 10 নিউটন দিয়া আছে চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব ভূপৃষ্ঠত বস্তু এটাৰ ওজন আমাৰ কি হয় এটোৰ 1/6 হয় তেনেহলে আমাৰ কি হ'ব যে চন্দ্ৰপৃষ্ঠত ওজন কিমান হ'ব 1/6 ইনটু ভূপৃষ্ঠত ওজন আমাৰ কিমান দিয়া আছে 10 নিউটন তেনেহলে এটো তোমালোকে ফৰ্মুলা যদি বহুৱাই দিয়া এটো ইফালে 10 হৈ যাব 10 টো আমাক ডিভাইডেড কৰি দিলে 6 দি 10 ক ডিভাইড কৰিলে কিমান হ'ব 1.67 নিউটন ওকে আকৌ মনত ৰাখিবা এটোৰ আমাৰ যেটো ইউনিট হয় SI একক হয় হেতু মনত ৰাখিব লাগিব সো এটো মনত ৰাখিবা ওকে SI ইউনিটটো তোমালোকে এক্সামত লিখিবই লাগিব নহলে এটোৰ কাৰণে মাৰ্ক কাটিব আধা মাৰ্ক হলেও কাটিব ওকে এটো দেখো পাইছে ওজনৰ নিউটন তাৰ পিছত এতে ওজনৰ নিউটন এটো এককটো বহুৱাব লাগিব সো এইখিনি হৈ গল ইয়াৰ পিছত নেক্সট আছে এই কোশ্চেন গিলা চাবা বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য কি এটো জনাই দিলো তোমালোকক এটো ওজন মানে কি তাৰ পিছত ভৰ মানে কি তাৰ পিছত ভৰটো কোত এক সকলো ঠাইতে একে থাকে এটো ডিপেন্ড কৰে বেলেগ ঠাই বুজি বেলেগ বস্তুৰ ওপৰত ডিপেন্ড কৰি হেতু কি হয় আমাৰ ওজনটো বেলেগ হয় এইবিলাকৰ কাৰণে আমাৰ ডিফাৰেন্সটো লিখিব পাৰা ওকে পাৰ্থক্য লিখিব আহিলে ইয়াৰ পিছত চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ ওজনৰ 1/6 অংক হয় কিয় এটো তোমালোকে পাই গলা এটো ভৰ বেলেগ হয় ওকে ইয়াৰ পিছত এটো ক্যালকুলেশন কৰিলে আহি যায় এটো তোমালোকে কৰিব পাৰা ওকে এটো তোমালোকৰ কোশ্চেন এই দুটা ইম্পৰ্টেন্ট আছে জানিব পাৰা ওকে সো ইয়াৰ পিছত নেক্সট কোশ্চেনটো লৈ আগবাঢ়িম এইবিলাক